নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ বুঢ়া আৰক্ষী কাণ্ডৰ পুনৰ নতুন ঘটনা পোহৰলৈ আহিছে আৰু বুধবাৰে আৰক্ষী সঞ্চালকৰ হাতত দাখিল কৰা হৈছিল প্ৰতিবেদন আৰু প্ৰায় 250 পৃষ্ঠা জোৰা প্ৰতিবেদনত বহু ন তথ্য পোহৰলৈ আহিছে আৰু পুনৰ নতুন মূৰৰ দিশে বুঢ়া কাণ্ড আৰু মুখ খুলিছে ভুক্তভোগী তিনি মহিলাই বহু চাঞ্চল্যকৰ কিছুমান তথ্য পোহৰলৈ আহিছে বুঢ়া কাণ্ডৰ আৰু প্ৰতিবেদনক মিছা আখ্যা দিছে এতিয়া মহিলা কেইগৰাকীয়ে আৰক্ষীক ৰক্ষণাবেক্ষণ দিয়াৰ এক গুৰুতৰ অভিযোগ তুলিছে আমি জনাইছো প্ৰতিবেদনত তিনি মহিলাক উলংঘ কৰি মাৰপিট কৰাৰ কথাও নথ্যাত কৰিছে মহিলা কেইগৰাকী আৰু অন্তঃতৰ অভিযোগো মিছা আখ্যা দিয়া হৈছে আমি জনাইছো বুঢ়া কাণ্ডৰ পুনৰ নতুন মূৰ পোহৰলৈ আহিছে প্ৰতিবেদন দাখিলৰ পিছতে বহু মিছা অভিযোগ পোহৰলৈ আহিছে বুঢ়া আৰক্ষী কাণ্ডৰ আৰু বুধবাৰে দাখিল কৰা হৈছিল প্ৰতিবেদন প্ৰায় 250 জোৰা প্ৰতিবেদনত ন তথ্য পোহৰলৈ আহিছে আৰু পূৰ্বে যি মন্তব্য কৰিছিল এই সমূহ ঘটনা মিছা বুলি আখ্যা দিছে মহিলা কেইগৰাকী আৰু যি উলংঘ কৰি মহিলা কেইগৰাকীৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল আৰক্ষীয়ে অত্যাচাৰ চলাইছিল এই ঘটনাও মিছা বুলি অভিযোগ কৰিছে আৰু মহিলা কেইগৰাকী যি গৰ্ভপাত কৰা হৈছিল যি অন্তঃসত্ত্বা আছিল আৰু অত্যাচাৰৰ ফলতে গৰ্ভপাত কৰা হৈছিল সম্পূৰ্ণ তথ্য মিছা বুলি এক মন্তব্য বিস্ফোৰক মন্তব্য দিছে তিনি মহিলাই আৰু এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমি পুনে পুনে সংযুক্ত হৈছো আমাৰ সাংবাদিক স্মিতা আৰু স্মিতা উপস্থিত আছে মূল অভিযুক্তৰ বাসগৃহত হয় স্মিতা অধিক তথ্য কি জনাব মহিলাক যি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰক্ষীয়ে আৰু সেই যি ইতিমধ্যে সমগ্ৰ ঘটনা তদন্ত কৰিছে আৰক্ষীয়ে আৰু ডিআইজিৰ তদন্তত ইতিমধ্যে 250 পৃষ্ঠা জোৰা এক প্ৰতিবেদন দাখিল কৰিছে আৰু এই প্ৰতিবেদনত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে বহু অভিযোগো পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত সেই তাৰে এগৰাকী মহিলা আমাৰ সৈতে বৰ্তমান উপস্থিত আছে আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম যিহেতু এই যি 9 ছেপ্টেম্বৰত যি ঘটনা সংঘটিত হৈছিল যি বৰ অত্যাচাৰ কৰিছিল আৰক্ষীয়ে আৰু তাৰ পিছত এতিয়া পুনৰ নতুনকৈ পোহৰলৈ আহিছে যে এই যি আপোনালোকে অভিযোগ দিছিলে গৰ্ভপাত হোৱা বুলি এই ধৰণৰ অভিযোগবোৰ মিছা বুলি ইতিমধ্যে আৰক্ষীয়ে কৈছে আৰু তাৰ লগতে কৈছে যে উলংঘকৈ যি প্ৰহাৰ কৰাৰ কথাও মিছা বুলি কৈছে কি ক'ব সেইটোতো মিছা কথা নহয় তেখেতে যেতিয়া আমাক এটা জেৰা কৰি আছিল প্ৰায় 3-4 ঘণ্টা জেৰা কৰিছিল তেতিয়া তেখেতে সুধি আছিল যে তোমালোকক কৰা নাই দিয়া উলংঘ কৰা আমি কৈছোঁ কৰিছে ছাৰ কিয় নকৰিব আৰু যদি তেখেতে এনেকৈ যদি কিবা এটা হেৰিয়ে গৈছে কাৰণ আমাক যেতিয়া আপোনাৰ 9 ছেপ্টেম্বৰতে মাৰিছিল 9 ছেপ্টেম্বৰত মাৰা তাৰপিছত 7 দিন 8 দিনক লৈকে আমাৰ মাৰা স্পটবিলাক ছাৰেও চাইছিল সেইদিনাখনে ছাৰে চাইছিল আৰু বাইদেউ এই যে আপোনাৰ হেৰি মঙালে যিহেতু বাইদেউ সেইটোও চাইছিল চবেই চাইছিল আৰু যেতিয়া গৰ্ভপাত নহয় বুলিয়ে কৈছিল ঠিক আছে গৰ্ভপাত নহয় বুলি কৈছিল গৰ্ভপাত নোহোৱা মহিলা এজনীক 3-4 বাৰকৈ ডাক্তৰৰ ট্ৰিটমেণ্ট কৰে নেকি কিবা বোলে বেমাৰ থকা বুলি কৈছিল বেমাৰে যদি আছিল তেখেতকতো এইটো অপাৰেশ্যন কৰি ওলাব লাগিছিল তেখেতে দেখোন মঙালদৈত আপোনাৰ তাতেও কৰিলে আপোনাৰ GMCত বাৰে বাৰে লৈয়ে যাই আছে SP বাইদেউ আহি কিয় নিছিল কি বেমাৰ আছিল সেইটো তেওঁলোকে উল্লেখ কৰক কি বেমাৰ আছিল কি হৈছিল বাৰে বাৰে এজনী মহিলাকতো এনেকৈ ডক্তৰৰ ওচৰত নিয়াটোতো ইমান ভাল কথা নহয় কিয় নিছিল আমি যদি মিছাই কৈছিলোঁ আৰু আমাৰ ইয়াতে মিছা ক'ব লগা কোনো কাৰণো নাই কাৰণ আমাৰ দাদাহে ছোৱালী আনিছিল আমি অনা নাছিলোঁ কাৰণ আমাক এনে কৰি ৰাতি সেই 1:30 বজাত নি মাৰাটো পুলিচৰ কোনো হেৰি হোৱা নাই উচিত হোৱা নাই আৰু আমাক আমি এইটো কিয় মিছা কথা আমি মিছা কথা নহয় আমাক ন্যায় লাগিবই কাৰণ আমি বিন্দুষী কাৰণ আমাৰ হাজবেণ্ড আছে হাজবেণ্ডকো মোৰ মাৰিছে এতিয়া আমাৰ সংসাৰগিলা কি হৈ আছে আমি জানো যোনে যোনে মানে কি হেৰি কৰিছে মানে কি এইবিলাক হেৰি কৰি আছে তেওঁলোকে কি গম পাব আমাৰ সংসাৰ কি হৈ আছে বেলেগে আনছি ছোৱালী আৰু বেলেগৰ মাইকী মাৰি খাই পেলাই দুৰ্নাম হৈ গৈছে সেইটোতো কোনো কাৰণ কোনোতো এইটো বৰদাস্ত নকৰে ন আৰু ইতিমধ্যে কৈছে যে আপোনালোকক উলংঘকৈ মাৰপিট কৰা নাছিল আপোনালোকে যেহেতু অভিযোগ উত্থাপন কৰিছিল ৰাতি নিশাৰ ভাগত আপোনালোকক মাৰপিট কৰিছিল সেই প্ৰতিবেদনত সেইটোও মিছা বুলি কৈছে মানে যোনে যোনে কৈছে তেওঁলোকে কি চকুৰে দেখা নাই নেকি
সেইটো যদি ৰাতি আমি মিছা আমাৰনো ইমান ডাঙৰ এটা কেছ কৰিব লগা কিবা মন আছিল জানো মিছা কথাত সেইদিনা ৰাতি সেই আপোনাৰ 4টা বজাত বুঢ়া আৰক্ষী থানা পাইছোঁ সেই 4টা বজাৰ পৰা মাছি 6টাক লাগি আৰু সেইটো কথা কেনেকৈ মিছা হ'ল কাৰণ আমি মানি নলওঁ আমাক নিয়ে লাগিবই সেইটো সঁচায়ে কথা মাৰাটো আমাৰ 4জনকে মাৰিছে মোৰ হাজবেণ্ড মোৰ ভণ্টি বাইদেউ মোক মাৰাটো সঁচা কাৰণ আমাৰ উলংঘ কৰি মাৰা নাই বুলি কোনে কয় চাওক আমাৰ যোনবিলাক জাগাত খৰিলোত মাৰিছে ন সেইবিলাক জাগাটো বেয়া জাগা সেইবিলাক বেয়া জাগা হয় না মানুহ দেখিছিতো ৰাইজে দেখিছে ন বেয়া জাগাত মাৰিছে নে ভাল জাগাত মাৰিছে আৰু কিছুমানে বোলে কয় কিবা ৰং লগাই লওঁ বুলি ডক্টৰৰ ট্ৰিটমেণ্টত কি ধৰা পৰিল বিচাৰিলে মাৰাটো যদি সঁচা বাকীখিনি নকৰাটো কোনে মানি ল'ব সঁচা নহয় বুলি আপোনালোকক যোনদিনা মংগলদৈত লৈ গৈছিলে বুঢ়া আৰক্ষী থানাত তিনিদিনাখন যিজন SI আছিলে আৰু লগতে কনিষ্টবল তেওঁলোকৰ ইউনিফৰ্মত আছিল নে নাছিল মানে সেই বিনীতা বোলা ছোৱালীজনী ইয়ালৈ ডেৰেচুতে আছে আৰু যোনজন মানে মহেন্দ্ৰ শৰ্মা তেখেত যে ডেৰেচুত অহা নাই আৰু লগত যোনটো মানে কি আৰু এটা গিয়াছ আলি সেইটোও ডেৰেচুত নাই 2জন ডেৰেচুত অহা নাই সেই দুটাই ডেৰেচুত অহা নাই আৰু বাকী ডেৰেচুতে আছিল আৰু সেই ড্ৰাইভাৰজনে অলপ আমাক বদমাচি কৰিছিল কাৰণ আমি মানে ইমান এটা নাজানো কেঁচুৰ বিষয়ে কথা আমি এইবিলাক ইমান হেৰিও নকৰিম বুলি ড্ৰাইভাৰজনে আমাক বহুতখিনি কৈছিল তাৰে ষ্টাফটো আমাক বহুতখিনিয়ে কৈছিল কিন্তু তথাপি আমি এইগিলা হেৰি কৰাই নাই আৰু কৈছে যে মহেন্দ্ৰ শৰ্মাই আপোনালোকক হাত উঠোৱা নাই সেই কথাও কৈছে মহেন্দ্ৰ শৰ্মা গুৰি মাৰিছে লাঠি দি হানি দিছে তেখেতক মই ভৰিত ধৰিছিলোঁ ছাৰ আমাক নামাৰিব আমি নাজানো নামাৰিব তেতিয়া কৈছে নাজানা এক্টিং কৰিব আছে ইয়াতে এক্টিং এনে লাট মাৰি দিছে কাপোৰ এনেকৈ হেৰি লাঠি দি হানি চানি দিছে এইবিলাক দিছে তেনেকুৱা কৰিছে আৰু কাৰেণ্টটো শ্বট দিব খুজিছিল তেতিয়া আমি 8টা বাদ দিছিলোঁ ভয়তে তেতিয়া কৈছে কি নিচিঞৰিবি ইয়াতে নিচিঞৰিবি এনে কৈছে 3rd ডিগ্ৰী টৰ্চাৰ কৰিছিল তাৰমানে তেতিয়া আমি ভয় খাইছিলোঁ আৰু কৈছিল উমেন পুলিচ আৰু মাতি দিম তোৰ দাদা ক'ত আছে মাত এনে কৈছিল তেতিয়া আমি ভয়তে দাদাক এনেকৈ কাৰোবাৰ মোবাইল দি যোগাযোগ কৰিছোঁ আৰু তাত মোৰ দাদাও আহিল আপোনালোকে ঠিক আছে দাদা ওলাইলে আপোনালোকে গোটাখিনিয়ে তথ্য পাব কাৰণ দাদাৰ অলৰেডি দাদাৰ হাড়দিও ভাঙছি মহেন্দ্ৰ শৰ্মা মাৰাৰ কো দাদাৰ হাড়দিও ভাঙছি ভৰিত দাদা এতিয়া জেলতে আছে দাদা ইমান সুস্থত নাই দাদাক মই যোৱাকালিও চাইছিলোঁ কৈছিল ভণ্টি মোক লৈ যোৱা জলদি তেতিয়া দাদাক আমি কৈছিলোঁ দাদা আমি এতিয়া কেনেকৈ লৈ যাম কাৰণ যিহেতু ইমান ঘৰৰ অৱস্থাও ইমান ভাল নহয় সেইটো মিছা কথা কৈলে কাৰণ দাদাহঁতৰ ঘৰৰ অৱস্থা দাদা এনেকুৱা কৈছিল তেতিয়া এতিয়াতো ধৰ আনলি বহুত পইচাৰো প্ৰয়োজন বা আমাৰ দেউতাহে হাজিৰাহে কৰে ইমান তোৰ বাবা ধনী নহয় তেতিয়া কান্দি আৰু কৈছে মোৰ এনেকুৱা মই এইবাৰ মানে ইনকাম কৰি খাব নোৱাৰিম আৰু যিগৰাকী ছোৱালীক যে আপোনাৰ দাদাই লৈ আনিছিল সেই ছোৱালীজনীও আপোনালোকৰ ওপৰতো অভিযোগ দিছে আৰু থানাত গোচৰো ৰুজু কৰিছে আপোনালোকে মোবাইল লোৱা বুলি আৰু পলাই লৈ অনাত সহযোগ কৰা বুলি ঠিক আছে এইটো কোৰ্টত দেখা যাব সময়ত দেখা যাব যেতিয়া চবখিনি ফেচ টু ফেচ কৰা যাব আমাৰ ঘৰত আছিল মোবাইল কেনে ৰাখিছিলোঁ কি শুনাৰ গোটাখিনি লাগব তেখেতে যদি পলাই আহিবই জানিছিল মোৰ মতে যদি পলাই আছিল এজন ল'ৰাক যেতিয়া এজন ছোৱালী ভাল পাব মানে গাৰ্জেনে খুদি কোনো ভাল নাপায় পাই জানো নাপায় তেতিয়াহ'লে সেই ল'ৰাজনক যদি আজি তাই ছোৱালীজনী আজি ভাল পাই পলাই আনি সেই ল'ৰাজনক যে ইমান এটা মানে কিডনেপ কেছ ৰেপ কেছত ফাঁচাই দিছে আমাক যদি এনেকৈ মাৰ খাইছে সেই ছোৱালীজনী কি কৰিব নোৱাৰে সেই ছোৱালীজনী বহুত কিছু কৰিব পাৰে সেইটোৱে অসমৰ ৰাইজে চাচি চবে চাব সেইটো কি হৈ আছে কি হোৱা নাই আমাক সেইটো নিয়ে লাগিবই আৰু উচিত তদন্ত হ'বাই লাগিব আমি নামানো কাৰণ আমি এনে কৰি মাৰ খোৱাটো আমাৰ বৰদাস্ত হোৱা নাই নামানোৱে আমি